মাই ইউটিউব চেনেল। আজি হ'ল মানে আমাৰ খুৰা ল'ৰাটোৰ বাৰ্থডে, আমাৰ বাবুৰ। তো মানে ভাবিলোঁ এটা ব্লগ ভিডিঅ' বনাওঁ বুলি, যিহেতু ভাবিলোঁ তো বনালোঁ। তো আপোনালোকে মানে ভিডিঅ'টো আমি কি কৰিছোঁ আজি বাৰ্থডেত জানিবলৈ শেষলৈকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। তো ফাৰ্ষ্ট কথা, মই এতিয়া যাম কলেজৰ পৰা আহি পিনে মই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ ওলাই হৈ গ'ল, তো ভাবিলোঁ এবাৰ বাৰ্থডে বয় ওচৰৰ পৰাই আহোঁগৈ। তো ব'লক, এতিয়া গৈ আছোঁ আমি বাৰ্থডে বয় ঘৰত। আজি বাৰ্থডে বয় হাই কৈ দিয়া। আজি মোৰ বাৰ্থডে। আজি তোমাৰ কিমান বছৰ হ'ব? তাৰ আজি কেই বছৰ হ'ব? কিমান বছৰ হ'ব তোমাৰ? 7 মানে কিমান? আজি বাৰ্থডে বয়। এতিয়া মই কলেজ যাওঁ আৰু কলেজৰ পৰা আহি পিনে আমি কি কৰিম, বাৰ্থডে চেলিব্ৰেট কৰিম বহুত ধুনীয়াকৈ। তো বাই বাই। মই এতিয়া কলেজৰ পৰা আহি পাই গ'লোহি। তাৰপিছত এতিয়া মই ফ্ৰেছ হওঁ, গা পা আকৌ ধুই লওঁ, ধুই লৈ আপোনালোকৰ লগত কথা পাতি আছোঁ। কলেজৰ পৰা আহি অকণ ৰেষ্ট লৈ এতিয়া আহিছোঁ আমাৰ সাপ্তাহিক বজাৰলৈ। অকণ বজাৰ কৰিবলৈ আহিছোঁ আৰু ভাবিছোঁ আপোনালোককো দেখাই দিওঁ। তেতিয়াহ'লে দেৰি নকৰি ব'লক, আপোনালোকে আমাৰ লগত গৈ থাকক। এইখিনিৰ পৰাই আৰম্ভ হয় আমাৰ সাপ্তাহিক বজাৰখন। কিন্তু এতিয়া মানুহ আছে যদিও ইমান নাই, ইয়াতকৈ বেছি মানুহ হয়। মানে এতিয়া বজাৰবোৰ সামৰিবই হ'ল। আৰু বজাৰত ভাল বস্তুৱে ওলায়, বেগ, কাপোৰ, বহুত ধৰণৰ বস্তু ওলায়। আমি কিন্তু গৈ আছোঁ এতিয়া চব্জি বজাৰলৈ। ফাৰ্ষ্ট আমি চব্জি কিনি তাৰপিছত সোমাওঁ আমি কাপোৰৰ বজাৰ। তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইখিনি হ'ল শুকান মাছৰ বজাৰ, কিন্তু এতিয়া দোকানবোৰ বন্ধই কৰিল। আৰু এয়া হ'ল শাক পাচলিৰ মেইন বজাৰখন। এইখন গোটেইখন বহুত ডাঙৰ হয়। এতিয়া আমি বজাৰ কৰি আছোঁ, চাই থাকক আপোনালোকে। আৰু এয়া শাক পাচলি বজাৰৰ পৰা আহি আমি এনেই কাপোৰৰ বজাৰত সোমাইছিলোঁ। গোটেইখন দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু এতিয়া সন্ধিয়া হৈ আহিছে যিহেতু দোকানবোৰ বন্ধ কৰিছে। আছোঁ এতিয়া বাৰ্থডে বয় ঘৰত, আৰু এইটো মোৰ লগত আছে বাৰ্থডে বয়। খুলি দিয়া আকৌ। এতিয়া সি মানে কেক কাটিব আৰু এতিয়া আমি বেলুন ঠিক কৰি আছোঁ। বেলুন ঠিক কৰাৰ পিছত আমি কেক কাটি দিবি মানে চাই দিয়া। Happy birthday to you. Happy birthday to you. বাৰ্থডে মানে এনেকৈ ডাঙৰকৈ নাই পতা, অকল আমাৰ ফেমিলি মেম্বাৰখিনিয়ে, আৰু বেলেগ কোনো মানুহ নাই ইয়াতে। কাটি আছে মানে এতিয়া প্ৰসাদৰ কাৰণে। আৰু এইজনী হ'ল আমাৰ খুৰী। হাই কৈ দিয়া খুৰী, হাই। এজনী আছে খুৰী, যোনটো বাৰ্থডে বয়ৰ মা। প্ৰসাদ ভগাই আছে, আৰু মই কাটি আছোঁ এয়া কেক।
আৰু এয়া সকলোৱে মিলি এতিয়া ৰাতিৰ খানাটো যোগাৰ কৰি আছে চাই থাকক প্ৰসাদ খালো এতিয়া খাম আমি ভাত বলক আমাৰ লগত চাই থাকক এতিয়া ভাত খাবৰ কাৰণে বহিছো কিন্তু আমাৰ একো দিয়া নাই আহি আছে মানে দিবৰ কাৰণে আহি আছে বুলি কৈছে দিব আৰু এতিয়া এতিয়া বাৰ্থডে চাৰ্ডে খাই হৈ গ'ল আমাৰ তাৰপিছত এতিয়া মানে এনেই বহি ৰাস্তাত আৰু ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিছোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া এতিয়া গুড নাইট বাই